ईश्वर ईश्वराम जय जय राम
오
জয় অৰ্পণ কৰা হৈছে। ইয়াতে কায়া বাক্য মানে হাত পাত ধুওঁতে সকলোকে অৰ্থ কৰিছে। কৰিব আৰু দেৱান গ্ৰহণ কৰি ধৰি গোৱা দণ্ড হওঁতে এই শৰাই বা আপোনাৰো ভালৰ বস্তু বুলি অচিত গ্ৰহণ কৰিব বুলি প্ৰাৰ্থনা। হৰি কৃষ্ণ কৃষ্ণ এতিয়া সকলোৱে খাই জয় গুৰু শংকৰ সৰ্বগুণাতন জাতৰি নাই কিৰকম মহাৰে শৰণে গুৰু এনে পদপুতি বাৰ এক গুৰু প্ৰণাম প্ৰভু বাৰ এক গুৰু প্ৰণাম হয় প্ৰভু নৰচিতা সুন্দৰ গৌৰ কলে বৰদৈজন সৌৰ পৰ সকল সবাসৰ ৰঞ্জন জাতি দৰ্শনে পাপ বিনাশ প্ৰভু দৰ্শনে পাপ বিনাশ হে প্ৰভু ভগৱন্ত যোজনাৰ শংকৰ আজি সেই ত্যাগবিলাসকলে আপোনাৰ দুখানি স্বৰ্ণবিন্দ চিন্তা কৰি আপোনাৰ দুখানি স্বৰ্ণবিন্দলৈ আহি আপোনাৰ দুখানি স্বৰ্ণবিন্দতে তথা খাদ্যবাদী বন্তি গোৱা দণ্ড ধূপ দি সমেৰে ভাগি শৰাই আগবঢ়াই আপোনাৰ দুখানি স্বৰ্ণবিন্দ
গোবিন্দতে কায়া বাক্য মনে চিতে গলাই বস্ত্ৰ যেন পাৰি সেৱা জনাইছে। ইয়াতেই বিজনাগুৰু প্ৰসন্ন হৈ সেৱকীসকলে যি মনৰ আশা আকাংক্ষা লৈ আহি আপোনাৰ গোসাঁনী চৰণাবিন্দত এই সেৱা ভাগ আগবঢ়াইছে, সেই আশা ফলৱতী কৰি বৰ্তমান কৰি অপামৰ জৰিয়তে বিনিময় কৰি সেই সেৱকীসকলে আগবঢ়োৱা সেৱা ভাগ অচিত্ৰৰূপে গ্ৰহণ কৰিবলৈ এই প্ৰাৰ্থনা। হৰি ৰাম প্ৰভু করুণাময় রাম হরি করুণাম রাম করা কৃপাজন উৎসিতা হয় তিনি গরম করুণা যিনি তোমার কৃপার দিনে নাহি কে বন্ধু তোমার কৃপাতে করিছে অরুণ পদ তোলে দিবি বা প্রভু অরুণ পদ তোলে দিবি এই যোজনার সংগমার সেই সেৱাবৃন্দ সকলে যি মনৰ আশা আকাংক্ষা লৈ আপোনাৰ গোসাঁনী চৰণাবিন্দত সেৱা ভাগ আগবঢ়াইছে, সেই আশা ফলৱতী কৰি যাহা যদি কিবা ঘৰৰ পইচা কৰ্মী বৰ্তমান কৰি আয়ুষ বিঘিনি শূন্য কৰি অপায়ত দৃঢ়তা বিনিৰ্মাণ কৰি অচলালত বিদ্যাত ভকতি স্থাপন কৰি ৰাজ কাৰ্য জয়যুক্ত কৰি ঘৰতো দুৰ্বলো দিন বাৰ ঠেন নক্ষত্ৰ যদি দৰবাৰ দুখৰে মতে আপোনাৰ এই নামৰ আপোনাক মংগল প্ৰকাশ কৰি আগলৈকে গ'লে আপোনাৰ গোসাঁনী চৰণাবিন্দলৈ আহি আপোনাৰ গোসাঁনী চৰণাবিন্দত সেৱা জনাবলৈ সবাৰে অন্তৰ সৰ্বজনী ভকতি প্ৰদান কৰি যোজনাগুৰুৱে সবাৰে প্ৰতি কুশল কামনা কৰিব লাগে প্ৰাৰ্থনা। হৰি ৰাম নাৰায়ণ নমস্কাৰ কৰা প্ৰভু আমাৰ ভকতি নাজানো প্ৰণতি হয় প্ৰভু আপোনাৰ গোসাঁনী চৰণাবিন্দলৈকে কোনো কোনো ব্যক্তি হয়তো দাই দুখীয়া হিচাপে গোৱা যন্ত্ৰ ধূপ দি গৰিহণা আদি আগবঢ়াই সেৱা জনাইছিল। এই সেৱকীসকলে যি মনৰ আশাৰে আহি আপোনাৰ গোসাঁনী চৰণাবিন্দত এই সেৱা ভাগ আগবঢ়াইছে, সেই আশা ফলৱতী কৰি তাহা যদি কিবা বৰ্তমান কৰি এই সেৱকীসকলে অপমুখ্য কৰি ঘৰৰ বিয়া উঠি আটাই পানীৰে প্ৰতি দুজনাগুৰুৱে ধাৰণি মান কৃপা দৃষ্টি কৰিব লাগে প্ৰাৰ্থনা। হৰি ৰাম জয় জগদ্গুৰু শ্ৰীমন্ত কৃষ্ণৰ চৰণ।